মূল্যবৃদ্ধি, আইন শৃংখলাৰ অৱনতি, নিবনুৱা সমস্যা, বানপানী আৰু গৰাখহনীয়াৰ সমস্যা, ভূমিপৰ্তন, যোগাযোগ ব্যৱস্থাৰ উন্নতি আদি বিভিন্ন সমস্যাসমূহৰ সমাধানৰ দাবীত ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে ৰাজগড় বিহুতলী প্ৰাংগণত অনুষ্ঠিত কৰে গণসমাৱেশ। CPIৰ অসম ৰাজ্যিক পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা গণসমাৱেশত দলটোৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক S. সুধাকৰ ৰেড্ডীয়েও অংশগ্ৰহণ কৰে। UPA চৰকাৰৰ অৰ্থনৈতিক নীতিক তীব্ৰ সমালোচনা কৰি শ্ৰী ৰেড্ডীয়ে কয়, इलेक्शन कमीशन ऑफ इंडिया का तरफ से 2014 पार्लियामेंट इलेक्शन का बारे में इलेक्शन शेड्यूल प्रकटित होने वाला है। अप्रैल और मई में इलेक्शन होगा। ये इलेक्शन बहुत ही इम्पोर्टेंट इलेक्शन है। UPA চৰকাৰে নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লৈ ৰাইজক শোষণ কৰিছে বুলি অভিযোগ কৰি কেন্দ্ৰীয় সমিতিৰ সদস্য মুনিন মহন্তই কয়, আজি কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্য পৰিষদে মূল্যবৃদ্ধি, আইন শৃংখলাৰ অৱনতি, ৰাজ্যখনত বৰ্ধিত নিবনুৱা সমস্যা, বানপানী আৰু গৰাখহনীয়াৰ সমস্যা, ভূমিপত্তন, ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ, ক্ষীপ্ৰ উদ্যোগীকৰণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিকৰণৰ কাৰণে কমিউনিষ্ট পাৰ্টিয়ে আজিৰ এই গণসমাৱেশৰ আয়োজন কৰিছোঁ। ইয়াৰ জৰিয়তে আমি জনসাধাৰণৰ সন্মুখত আজি কেন্দ্ৰীয় চৰকাৰে যি নব্য উদাৰীকৰণ নীতি চলাইছে, যাৰ ফলশ্ৰুতিত আজি নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অবিৰত মূল্য বৃদ্ধিয়ে সাধাৰণ মানুহৰ জীৱন যাত্ৰাৰ ওপৰত এটা ডাঙৰ আঘাত হানিছে। দুৰ্বিষহ যাতনাত পৰিছে। অন্যহাতে এই অৰ্থনীতিৰ ফলত আমাৰ দেশখনৰ বিভিন্ন স্থানত কৃষিজীৱী ৰাইজ আজি লক্ষাধিক কৃষকে আত্মহত্যা কৰিছে আৰু আমাৰ ৰাজ্যখনতো আজি দখলীকৃত মাটিৰ পত্তনৰ দাবীত এটা জোৰদাৰ আন্দোলন চলি আছে। কিন্তু আমাৰ চৰকাৰে দখলীকৃত মানুহক মাটিৰ পত্তন দিয়াৰ ক্ষেত্ৰত তেওঁলোকে নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লৈ আছে। ইয়াৰ লগে লগে এই চৰকাৰে দাবী কৰিলেও আজি ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা শোচনীয় অৱস্থাৰ ফালে দিনে দিনে গৈছে। যি কথাটো মুখ্যমন্ত্ৰীৰ বক্তব্যটো আমি বিভিন্ন সময়ত পাইছোঁ যে 33 মাহৰ যদি কৰ্মচাৰীক বকেয়া দিব লগা হয়, ৰাজ্যখনৰ অৰ্থনীতি দেউলীয়া হ'ব বুলি। লগে লগে আইন শৃংখলাৰ পৰিস্থিতিৰ চূড়ান্ত অৱনতি ঘটিছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।